এতিয়া গুণগুণৰ লগৰ এজনীৰ বিয়া খাবলৈ ওলাইছোঁ। হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল জ্যোতিষ ব্লগ। আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি ওলাই মেলি ৰেডি হৈ ধুনীয়াকৈ গৈ আছোঁ আৰু আমাৰ লগত কোন কোন আহিছে দেখাইছোঁ। আমাৰ লগত অংকিতা আহিছে আজি, গুণগুণৰ লগৰ দিবহি। আমি এতিয়া ক'ত যাম? হাতীমৰা টি ষ্টেট। প্ৰীতিৰ বিয়া খাবলৈ ওলাইছোঁ আমি। দাদা কওক। বালি আজি আৰু লাগিব তো। ওলাই হৈছে আৰু উপায় নাই, এনেকুৱাই অৱস্থা হৈছে মানে আৰু কি ক'ম। এতিয়া গিফ্টটো ইয়াতে গাড়ীত গৈ থাকোঁতে পেকিং কৰিব লাগিব। এতিয়া গিফ্ট পেপাৰ আনিব, চেলোটেপ আনিব, মই যাওঁতে পেকিং কৰি থৈ থাকিম আৰু। ঘৰত মানে পেকিং কৰিবলৈ মোৰ সময় নাই, ইমানেই ব্যস্ত মানুহ, বিজি মানুহ। এতিয়া দেখিবা মই কেনেকৈ কি কাম কৰি যাব পাৰোঁ গৈ থাকিলেও, মানে গাড়ীৰ ভিতৰত মাল্টিটাস্কিং। মই কি কাম কৰি যাব পাৰোঁ আপোনালোকক আজি দেখাম, চাই যাব আপোনালোকে। আজি মই ভিডিঅ' কোৱালিটিটো ইমান ধুনীয়া আহিছে। হয় নেকি? একদম তোমাৰ ফুটাকেইটা কি কয় হেৰিকেইটা চৰি নহয়, এই গুটিকেইটালৈকে উঠিছে। ন উঠি গৈছে, মোবাইলটো ইমানেই ক্লিয়াৰ আহিছে। কমেই আৰু কেকে ছাৰৰ নিচিনাকৈ ইংলিছ ক'ম। মই কেকে ছাৰৰ নিচিনা ইংলিছ ক'বলৈ শিকিছোঁ এতিয়া। মাল্টি টেলেণ্টেড ইউৰ ৱাইফ। তেনেকুৱা ৱাইফ পাইছিলা ক'ৰবাত? মানে এইটো পেকেট কৰি যাওঁ মানে মুঠুকাই ল'লে আকৌ এনেকৈ এনেকৈ চেণ্টেপ লগাই লওঁ ন। গিফ্ট পেকিং কৰি কমপ্লিট। মই কেনেকৈ আহি তাকে কৰিলোঁ। সানছেট ছানছেট নাই খোৱা, বহুত দেৰি আছে আৰু বহুত দেৰি আছে। 5টাত খাব। বাৰীডোখৰ গৈ থাকোঁতে কৰিম আকৌ, নহ'লে ৰখাই লৈ কৰিলে বুলি ভাবিব ন মানুহ। নহয় দেই, গৈ থাকোঁতে নাই কৰা দেই বুলি ভাবিব হয় নাই? নাই গৈ থাকোঁতে কৰিছে। গৈ থাকোঁতে কৰিছোঁ, এনেকৈ কৰিছোঁ দেখিছা। কমপ্লিট। এতিয়া আমি আহি টিলিঙা মন্দিৰৰ ওচৰ পালোহি আৰু এতিয়া এইটো ৰাস্তাই টিলিঙা মন্দিৰৰ আগেদিয়ে যাব লাগিব। এইফালেদি যাম আৰু শিৱ বাবাকো প্ৰণাম জনাই লৈছোঁ আমি। নামি যোৱা নাই বাৰু, গাড়ীৰ ভিতৰৰ পৰাই প্ৰণাম কৰিছোঁ। ইয়ালৈকে আহিবলৈ যে গোলাঘাটত সেই বাছখন যে হাতীমৰা টি ষ্টেটত সোমাইছোঁ এতিয়া। দেওশাল হাতীমৰা টি ষ্টেট। আমি আহি পাই গ'লোহি। আমি পাই গ'লো।
এফালে চোৱা আমি কি কৰিম ন কইনা নাই ভিডিঅ'কে কৰিম আৰু Kitty, এই ব্যাংক থেকে আনাই জ্বলতে বলছে hello. হৈ যাব আমি গৈ থাকো আৰু এতিয়া এয়া কৃতিৰ মা আৰু এয়া কৃতিৰ দেউতা এই পোহৰটো পৰিছে অলপ আমাৰ ফটো এটা মাৰি দিব কোনে আৰু ইয়াতে কেইকপিমান ভাল লগা ফটো এনেকৈয়ে সাঁচি ৰাখিলোঁ আৰু খোৱা বোৱাৰ কথাটো কোৱাই নাই খুব ডিলিচিয়াছ হৈছিলে সেইখিনি দেখুওৱা নহ'ল আৰু আমি এতিয়া বিয়া খাব দিছোঁ ঘৰ পোৱাগেই নাই আহি আছোঁ আৰু কৃতিৰ বিয়া খাই অংকিতাক নমাই থৈ আহিলোঁ তাইৰ ঘৰত এতিয়া আমি গৈ থাকোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব যদি ভাল পালে আজিলৈ আহোঁ বাই বাই